অন্তিম মুহূৰ্তত কি কৈছিল সেইটো সময়ত? অন্তিম মুহূৰ্তত এইটোৱে কৈছে যে আমি আৰু নাবাচোঁ আৰু আমাক আজিৰ পৰা মানে পাহৰি যাবি বুলিকে ইমানটো কৈছিলে। এইটোৱে কৈছিলে যে চাই ল বুলিকে ছোৱালীজনী। নমস্কাৰ। আজি 25 দিন হ'ল বানপানী, কিন্তু আজিও এজন দেউতাক আছে। সেই দেউতাকজনে নিজৰ ছোৱালীজনীক আজিও বিচাৰি আছে। আহক লগ কৰাওঁ, জানো তেওঁৰ মনৰ ভাৱ। আৰু বৰ্তমান মই যিটো ভেটিত এতিয়া মই থিয় হৈ আছোঁ, এই ভেটিটোৱে এটা সময়ত ঘৰ আছিলে। আৰু বিধ্বংসী বানে উটুৱাই নিয়াৰ পাছৰ পৰিৱেশ এইটো। আৰু আছোঁ মই বিহুবৰ নেপালী খুঁটিত। এইখনে হ'ল সেই দিখন নৈখন। আৰু এইজনে হ'ল সেইজন দুৰ্ভগীয়া বুলি ক'ব লাগিব, নিষ্ঠুৰ নিয়তিৰ, যি আজি কালৰূপ হৈ বানে ধ্বংস কৰিলে। এইজনে হ'ল সেইজন দেউতাক। আজিও দেউতাকে নিজৰ ছোৱালীক বিচাৰি নিতৌ ইয়ালৈ এবাৰ হ'লেও আহে, কিজানি ছোৱালীজনীক পাম। কওকচোন, সেইদিনাখন কি হৈছিলে ৰাতিপুৱাৰ পৰা? ৰাতিপুৱাটো ধৰি লওক পানীটো বহুত কমত আছিলে। তেতিয়া সেইটো সময়তে মই ছোৱালীজনী মোক ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে, পাপা আপুনি কেতিয়া আহিব? মই ক'লোঁ আমাৰ কাম শেষ হ'বলৈ হ'ল, আমি যাম। তাৰপিছত কৈছে, পাপা মোৰ কাৰণে ডিমাপুৰৰ পৰা কাপোৰ আনি দিবি দেই বুলি, জোতা আনি দিবি, তাৰপিছত এনেকৈ জিন্স আনি দিবি, পেণ্ট আনি দিবি বুলি কৈছিলে। তাৰপিছত সেইখিনি কথা পাতোঁতে মানে অকণমান দেৰি হৈ গ'ল আৰু। তাৰপিছত সিমানখিনি কথা পাতোঁতে কৈছে মই পাছত ফোন কৰিম বুলি। তো নহয়, এনেই খালি সদায় আহক বুলি ঠগি দিওঁ বুলি কৈছে। আৰু তেনেকৈ মানে ঠগি ৰখা হৈছিলে আৰু 2 মাহমান। আৰু সদায় মানে ছোৱালীজনীৰ লগত মানে হ'লেও কথা পাতে, ভিডিঅ' কলিং একবাৰ হ'লেও। সেই তেনেকৈ সময়তে অকণমান দেৰি পিছত শুনিছোঁ যে নাই বোলে পানীটো পূৰা জোৰকৈ বাঢ়ি আছে বুলি কৈছে। বাঢ়ি যোৱাৰ পিছত মই মাইকী মানুহজনক ক'লোঁ যে তহঁতি এনেও যদি অসুবিধাই হ'ব, পানী যদি সোমাই যায় অলপ চলপ, তেতিয়া খানা চানা বনাবৰ কাৰণে। তেতিয়া ক'লে যে হ'ব ওলাই যাম। তাৰপিছত পানী ইমান হোৱা নাই বুলি ক'লে। আৰু সেইটো সময়ত কমচে কম মানে 12টামান বাজিছে ধৰি লওক। 12টা বজাৰ পিছত কৈছে যে মানে এইফালে নেপালী খুঁটিৰ ফালে পানী হোৱাবলৈ ধৰিলে। আমাৰ এই জেগাটো ওখ, কিন্তু সিহঁতি কৈছে যে আগতো হৈছে বোলে, বেছি নহ'ব নহয়, পাঙলাগত থাকি যাম বুলি। কিন্তু ইয়াত যেতিয়া পানীটো উঠিলে, তেতিয়া সিহঁতি চাইছে যে মানে বিচনাৰ ওপৰতে পানী চলি আছে। পানী চলাৰ সময়ত সিহঁতি আমাৰ ককাই ঘৰত গ'ল, যাতে মানে সিহঁতৰ তাৰ পৰা কিবা সুবিধা পাম বুলিকে। কিন্তু ককাহঁতৰ তাত চাইছে মানে গোটেইখিনি মানুহ তাতে ৰখি আছে। তাৰপিছত এইটোৱে কৈছে যে মানে এতিয়া ওলাই যাবৰ কাৰণে আমাৰতো জেগাই নাই বুলি। বেক চাইডে গোটেই খান্দি থৈ দিছে, এইফালেও মানে আগফালৰ পৰা পূৰা খৰি চৰি আহি আছে। সিহঁতি যেনে তেনে টিং চিং ভাঙি মেলি লাষ্ট মমেণ্টত ভিডিঅ' কল কৰিছিলে বুলি শুনিছিলোঁ। লাষ্ট মমেণ্টত ভিডিঅ' কলিং কৰিছে। লাষ্ট মমেণ্টত মানে কথা পাতিবলৈ ইমান নাপালোঁ, মানে খালি সিমানে কৈছে মাইকী মানুহ যে আৰু আমি নাবাচোঁ, ছোৱালীজনীৰ লগত কথা পাতি লওঁ বুলিকে। ছোৱালীজনীৰ লগত চেহেৰাটো দেখাইছে, কিন্তু চেহেৰাটোও চাব নাপালোঁ। এনেকুৱা সময়তে গছ এটা আহি মেলি মাৰিলে। তাৰপিছত মানে এইটো কোনোমতে মানে গছ এটা মাৰি দিলে বুলি কৈছে। তাৰপিছত আৰু মই বাৰ ট্ৰাই কৰিছোঁ, ফোন চুইচ অফ। অন্তিম মুহূৰ্তত কি কৈছিল সেইটো সময়ত? অন্তিম মুহূৰ্তত এইটোৱে কৈছে যে আমি আৰু নাবাচোঁ আৰু আমাক আজিৰ পৰা মানে পাহৰি যাবি বুলিকে ইমানটো কৈছিলে। এইটোৱে কৈছিলে যে চাই ল বুলিকে ছোৱালীজনী। এয়া আছিলে দুৰ্ভগীয়া পিতৃৰ ভাষ্য। আৰু আগলৈ যাব নোৱাৰোঁ, সুধিবলৈ মোৰ সাহস নাই।